তো হেল্ল' গাইজ, আপোনালোক সকলোকে বহুত বেছি স্বাগতম মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু লাষ্ট ভিডিঅ'টো দিলোঁ আপোনালোকক চাইকেল ৰাইড ভিডিঅ'টো, চাগে ভাল পাইছে চাই। তো চাইকেল ৰাইডটো কৰি উঠি এতিয়া সময় হ'ল প্ৰায় 11:30 বাজি গ'ল। তো এতিয়া আমি ওলাই আহিছোঁ আৰু তাত ধুনীয়া পৰিসৰৰ মাজতে চাওক চাৰিওফালে চাহ বাগান আৰু মোৰ লগত আছে অনুপ কুমাৰ, মানে আমাৰ সেইফালে ইউ ডেকা মোৰ ডেকা। তো আমি দুটা ডেকা মিলি আজি গৈ আছোঁ। আপোনালোকে থামনেলত চাই গম পাইছে চাগে আমি যাম নামচাই, আপোনাৰ এইটো পকোৰা, তাতে যাম। তাত নামচাই কিবা কিবি চাম। মেইনলি চাম আমি ধলা শদিয়া দলং, মানে ধলা শদিয়া ব্ৰিজ, ডক্টৰ ভূপেন হাজৰিকা সেইটো বুলি কয় এইখন। চ' আমি ডাইৰেক্ট তাতে এতিয়া গৈ আছোঁ। মাজত ক'ত ৰখি যাম বাৰু। আৰু লোকেশ্যনটো চাওক, সেইকাৰণে ৰখি দিলোঁ। আৰু আমাৰ মাহৰ কিবা ক'ব নেকি? কেনে আছিল? একদম মজা না? অলপ লাজ কৰি আছে কিয়? তো অলপ লাজ কৰি আছে বাৰু, একো নাই। চাওক ধুনীয়া এটা পৰিসৰৰ মাজত ব্লগটো আৰম্ভ কৰিলোঁ। তো এতিয়া বৰডুবি হৈ তিনিচুকীয়া হৈ এতিয়া ধলা শদিয়া ব্ৰিজ যাব লাগে। তো ইয়াক লৈ লৈছোঁ ধুনীয়াকৈ। তো বলক। আৰু আমি বৰ্তমান আহি পালোঁ বৰ সাৱধান পালোঁ। চ' এইখন হোটেল, ইয়াতে খাই ল'লোঁ। বাকী প্ৰভু কেনেকুৱা লাগিল খাই? ভালকৈ কোৱা। মানে আমাৰ লাজ কৰে বহুত। মানে আপোনাৰ 80 লৈছে ভেজ থালি, ভালে বাৰু, বহুতেই ভাল, বহুতেই বেছি ধুনীয়া। চ' এতিয়া ডাইৰেক্ট এতিয়া যাম ধলা শদিয়া। আৰু 39 কিলোমিটাৰ টাইম হৈছে এতিয়া 7:13। চ' গৈ আছোঁ ধলা শদিয়া। তো মানে ফাইনেলি ইমান দিনৰ সপোন আজি বাস্তৱত, মানে বহুত দিনৰ পৰা, যেতিয়া দুলীয়াজান অহা নাছিলোঁ তেতিয়াৰ পৰা ভাবিছিলোঁ যে ধলা শদিয়া একদিন যাম। তো আজি হ'ল 30 তাৰিখ এপ্ৰিলৰ। তো আজি মানে যিটো ভাবি আছিলোঁ সেইটো বাস্তৱত। চাওক আছোঁ ধলা শদিয়া ব্ৰিজৰ ওপৰত। আৰু ইমান দীঘল, মানে আধাই আহি পোৱা নাই এতিয়ালৈকে। আৰু এইখন আমাৰ মহাবাহু ব্ৰহ্মপুত্ৰ। তো গাইজ আমি ধলা শদিয়া ব্ৰিজ মানে চালোঁ, ফটো তুলিলোঁ, আপোনালোকক দেখালোঁ। তো এতিয়া আমি গৈ আছোঁ অৰুণাচলৰ নামচাৰ গল্ডেন পকোৰা, মানে জুবিন দাই যে দিন জ্বলে ৰাতি জ্বলে গানটো শ্বুটিং হৈছিলে, তাতে গৈ আছোঁ এতিয়া। বোলে চাওক এনেকৈ চ' বাই বাই ধলা শদিয়া। কেতিয়াবা নিশ্চয় আকৌ আহিম। এতিয়া যাব লাগে গল্ডেন পকোৰা, মানে নামচাই। তো ফাইনেলি গল্ডেন পকোৰা। গুগল মেপে বেয়া ঘূৰাইছে আমাক আজি। তো এতিয়া ভিতৰত এণ্ট্ৰি কৰিব লাগে। ৰাতি হৈ গ'ল বাৰু, 5:22। অলপ বলক। তেতিয়াহ'লে চাওক পূৰা কি ধুনীয়া এটা। আৰু এইটোৱে সেইটো মেইন। চাওক গল্ডেন তাৰফালে চাওক
পিছালীয়া কি ধুনীয়া। আমাৰ জুবিন দাৰ দিন জ্বলে ৰাতি জ্বলে আপোনালোক সকলোৰে প্ৰিয় সেই গানটোৰ শ্বুটিং স্থলী চাওক মানে আল্টিমেট। তো মানে অনুপ কেনে লাগিল? ভাল লাগিছে মানে ইমান কষ্টৰ ফলত মানে ইমান ঘূৰি ঘূৰি আৰু তাকো লোকেশ্যনে মানে গুগল মেপত এনেকুৱা গাঁও দেখাইছে যে একদম মানে বহুত গাঁও এনেকুৱা পিছপৰি গাঁও আছে সেই গাঁও যদি দেখা পাইছোঁ মানে গুগল মেপত ক'ৰবাত মানে ঘূৰাই ঘূৰাই লৈ আহিছে। তো ফাইনেলি ডেষ্টিনেশ্যন আহিলোঁ গল্ডেন পেগৰ বহুত দিনৰ পৰা ভাবি আছিলোঁ ভাল লাগিছে বেক দেখাইছোঁ চব এইটো এটা এইটোতো দেখালোঁ আপোনালোক। তো গল্ডেন পেগক দিলোঁ বাই বাই আৰু এতিয়া আমি যাব লাগে টুংটাও ৰিজৰ্ট আৰু ৰাতিও হ'ল নেকি ভয় লাগিছে নেকি? নাই লগা নাই। তো এতিয়া যাব লাগে টুংটাও ৰিজৰ্ট বলক। তো আমি গল্ডেন পেগত সোমাই দেখিলে গল্ডেন পেগৰ তো তাৰপিছত আমি আপোনালোকে তিনিচুকীয়া যোনে যোনে চাইছে গম পাব চাগে টুংটাং ৰিজৰ্ট বুলি এখন আছিলে। তো তাতে আহিলোঁ ডাইৰেক্ট কিন্তু গধূলি হৈ গ'ল আৰু তাতে বোলে অলৰেডি ৰুম বুক গোটেইকেইটা। চ' তাৰে যিজন অ'নাৰ আছিলে অ'নাৰজন ভাল মানে মানুহজন। চ' তেখেতে এখন মানে হোম ষ্টে ওচৰতে আছিল তেখেতৰ কোনোবা ৰিলেটিভৰ। চ' মানে কি হয় এইফালে কাষ্টমাৰবিলাকক পূৰা একদম পূৰা ভগৱান টাইপ তেনেকৈ মানে। চ' তেখেতে আমাক বিপদত পৰিব নিদিলে। তো যিহেতু ৰুম বুক অলৰেডি বুক হৈ থাকে কাৰণ আমি তেনেকৈ বুক কৰিব পৰা নাছিলোঁ ফোন কৰিছিলোঁ যদিও ৰিচিভ কৰা নাই আৰু প্ৰচেছটো ভালকৈ গম পোৱা নাছিলোঁ। তো তাৰপিছত তেখেতে লৈ আহিলে আৰু এতিয়া আছোঁ আমি হোমষ্টেত চাওঁ হোমষ্টে মানে মানে বহুতে জানে হোমষ্টে মানে কি আৰু এনেকৈ বেলেগ ষ্টেটত অসমৰ বাহিৰত ৰাতি ইয়াত এনেকৈ ফাৰ্ষ্ট টাইম আছোঁ আৰু মোৰ লগত অনুপ আছে আৰু এইটো সেইটো হোমষ্টে চাওক এইটো সেইটো ৰুম আৰু বাথৰুমটো দেখাইছোঁ কি ধুনীয়া। এইটো চাওক ধুনীয়া চবখিনি আছে ওৰালে আৰু ডাঙৰ আছে ৰুমটোও ডাঙৰ বাৰু। তো এতিয়া আমি আৰু অনুবাৰ মই ভাবিছোঁ কি অহাকালি মৰ্ণিং পৰশুৰাম কুণ্ড ইয়াৰ পৰা মানে বেছি দূৰ নহয় বোলে মাত্ৰ 50 কিলোমিটাৰ হয়। ভাবিছোঁ কি কালি তেনেকৈ যায় আৰু আপোনালোকৰ টুংটাং ৰিজৰ্টখন দেখাইছে একদম মানে পপুলাৰ ৰিজৰ্ট আৰু পপুলাৰ মানে বহুত ধুনীয়া। ৰাতি আমি গৈছিলোঁ আজি মানে তাৰপৰা য'ৰ পৰা আহিলোঁ তাতে ৰুম নাপালোঁ যিহেতু চাই আহিলোঁ সঁচাই ধুনীয়া আছে কিন্তু মানে ভিডিঅ' বা ফটো দেখিছিলোঁ বেলেগৰ। তো ৰিজৰ্টখন দেখাম ৰাতিপুৱা আৰু পৰশুৰাম কুণ্ড যদি ভগৱানে যদি মানে নিয়ে আৰু আজি বহুতখিনি প্ৰায় গ'লোঁ প্ৰায় 130-140 কিলোমিটাৰমান প্ৰায় আজি ঘূৰিলোঁ। তো এতিয়া শুব লাগে নেক্সট কালি লগ পাইছোঁ। তো হেল্ল' গুড মৰ্ণিং আপোনালোক সকলোকে। আজি নেক্সট ডে আমাৰ অৰুণাচলত আৰু আমি আছোঁ অৰুণাচলৰ নামচাই ডিষ্ট্ৰিক্টৰ চাওখাম বুলি এইখিনি জেগা আছে মোৰ কোৱাত ভুল হ'ব পাৰে চাওখাম। তো তাতে আমি হোমষ্টে কৰিছিলোঁ আপোনালোক আগত মই ক'লোৱে ৰাতি আছিলোঁ আৰু এতিয়া ৰাতিপুৱা আমি পৰশুৰাম কুণ্ড যাম বুলি ভাবিছিলোঁ কিন্তু বতৰটো চাওক বৰষুণ অলপ চলপ বৰষুণ দি আছে। চাওঁ অলপ দেৰি আমি ওলামগৈ না তাতে গৈ টুংটাং ৰিজৰ্টখন আপোনালোকক অলপ দেখাম অলপমান যিহেতু ৰাতি থাকিব নাপালোঁ কিন্তু ইয়াতে থাকি ইমানেই ভাল লাগিছে যাৰ ঘৰত আছোঁ মানে বহুতেই ভাল মানুহ নিজৰ নিচিনাকৈ ধুনীয়াকৈ যেনেকৈ আমি ঘৰত থাকোঁ আমি তেনেকৈ আমাক চবখিনি দিছে চবখিনি খবৰ লৈছে কিবা লাগিব নেকি। তো এইখিনি এতিয়া বৰষুণ যাক এৰালৈ ৰখোঁ আৰু। তো এইফালে আছিলোঁ আমি এইটো ঘৰত আৰু এইটো চাওখাম ডিষ্ট্ৰিক্টত পৰে আৰু ইয়াতে মানুহজনক আপোনালোকক চিনাকি কৰি দি আছোঁ আৰু বহুতেই বেছি ভাল লাগিল থাকি আৰু ভাইয়া আৰু এইজনে সেইজন দাদাজন তাৰ নামটো কি আছিলে? অ'কে। তো দাদা মানে হোমষ্টে আছে ইয়াতে ৰুম আমি য'ত আছিলোঁ আৰু আমি লাকি যে আমি ফাৰ্ষ্ট টাইম
মানে আমি ফাৰ্ষ্ট গেষ্ট অনুপ আৰু মই দাদাৰ ঘৰত মানে দাদাৰ হোমষ্টেত ফাৰ্ষ্ট টাইম আমি থাকিলোঁ। কাৰণ ৰুমটো নতুনকৈ বনাইছে তো যেনক থাকি বহুতেই বেছি ভাল লাগিল। তো আপোনালোকে আহিব নামচাই ডিষ্ট্ৰিক্টৰ চাউখাম না চাউখাম। তো বাইদেউ আছিলে, বাইদেউ অফিচত গ'ল, বাইদেউক লগ নাপালোঁ, তো দাদাক লগ পালোঁ। তো এতিয়া যাব লাগে পৰশুৰাম কুণ্ড। আমি এতিয়া গৈ আছোঁ পৰশুৰাম কুণ্ড মানে লোহিত ডিষ্ট্ৰিক্ট। আৰু মোৰ বেকগ্ৰাউণ্ড চাওক, মেদো জেগাখিনি পাৰ হৈ আহিলোঁ। এতিয়া পাম নেক্সট কামলা। ধুপি ধুপি তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ। ধুপি ধুপি তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ। আহিলোঁ গাড়ীত তেল ভৰাব আৰু এইফালে চাওক ভিউ। আহি পালোঁ পৰশুৰাম কুণ্ডৰ তলৰখিনি চাওক, পূৰা ধুমুহা বতাহ আহিছে। আৰু আমি দুটা প্ৰায় কমচে কম 20-30 কিলোমিটাৰমান এখনো গাড়ী নাই, অকল পাহাৰ আৰু ভয় লগা মুহূৰ্ত। ইয়াৰ ফাৰ্ষ্ট তেনেকুৱা মোৰো, মই গৈছোঁ এতিয়া আগতে, মই এনেকৈ গাড়ী চলাই যোৱা নাই কম আৰু গৈছোঁ লাষ্টৰ ফালে। আৰু এইফালে হৈ গ'ল মেইন মন্দিৰটো পৰশুৰাম মন্দিৰ। তো ইয়াতে পূজা দিলোঁ। তো এতিয়া পৰিৱেশটো চাওক চাওক। তো এতিয়া কুণ্ডটোৰ ফালে গৈ আছোঁ, জানিবা দেখা পাওঁ নে নাপাওঁ তলক। আৰু আমি এটা একদম ভয়ানক মানে এইটো আণ্ডাৰ মানে বনাই আছে এইটো। তো এইটো সেইটো পৰশুৰাম কুণ্ড বিখ্যাত। তো গাইজ আপোনালোক পৰশুৰাম কুণ্ডটো দেখালোঁ। তো এতিয়া চাওক, আৰু মানে তলত যাব নোৱাৰি, চাগে দেখিছে কাম কৰিছে তলত। চ' ইয়াক ওপৰত গৈছোঁ, যিহেতু আজি দুলীয়াজান যাব লাগিব। বলক বাকী ডেকা কেনে এক্সপিৰিয়েঞ্চটো? আৰু ডেকাৰটো ফাৰ্ষ্ট, মোৰ ফাৰ্ষ্ট, ডেকাৰো ফাৰ্ষ্ট। আৰু এটা বস্তু ভাল লাগিল, নলবাৰীৰ দুজন লগ পালোঁ আমাৰ ওচৰৰে। চ' লাগিল এতিয়া ওপৰলৈ যাওঁ, বৰষুণ নিদিওঁতে ইয়াৰ পৰা ওলাওঁ আৰু বলক। আৰু এইফালে পূৰা বতাহ। আৰু এইখন দলং চাওক, জুবিনদাৰ দিন জ্বলে ৰাতি জ্বলে গানটো যেতিয়া জুবিনদাৰ বাইক লৈ আহে। ত' এইখন দলং চাওক। আৰু গাইজ এতিয়া দুলীয়াজান যাবলৈ ওলালোঁ, আৰু এইখন দলঙত আহিলোঁ যিখনত জুবিনদাৰ দিন জ্বলে ৰাতি জ্বলে গানটো শ্বুটিং হৈছিল। আৰু এইফালে এইটো কুণ্ড চাওক, একদম। তো এইফালে পৰশুৰাম টেম্পলত আহোঁতে দাদা দুজন লগ পালোঁ, আমাৰ ওচৰৰে নলবাৰীৰ দাদাজন। দাদাৰ নামটো প্ৰণৱ বৰ্মা, দাদা যিশু দাস। তো দাদা এটা নাহৰকটীয়া নামৰূপত মানে কৰ্মৰত বৰ্তমান। চ' লগ পাই ভাল লাগিল। এতিয়া দলঙতে জুবিনদাৰ দিন জ্বলে ৰাতি জ্বলে গানটো শ্বুটিং হৈছিল। উৰাই লৈ গৈছে, এনেকুৱা আমি দুটা পৰশুৰাম কুণ্ডৰ পৰা আহিলোঁ। এতিয়া আপোনালোকক ভিডিঅ'ত কৈছিলোঁ বহুতবাৰ যে টুংটাও ৰিজৰ্ট অৰুণাচলত আছে, একদম এখন পপুলাৰ ৰিজৰ্ট অৰুণাচলৰ। চ' ইয়াতে বাৰু বহুতকেইখন আছে, 7 কেম্প বুলি এখন আছে, দীঘাৰো আছে। তো আমি চিলেক্ট কৰিছোঁ টুংটাও। তো কালি ৰাতিও আহিছিলোঁ, কিন্তু থাকিব নাপালোঁ। চ' এতিয়া আমি দুটাই গৈ আছোঁ টুংটাও ৰিজৰ্ট। চ' আপোনালোকক দেখাই আছোঁ কিমান মানে স্পেচিয়েল ৰিজৰ্টখন। বলক। তো এইখনে সেইখন টুংটাও ৰিজৰ্ট। ইয়াতে চাওক ৰাতি থাকিব পাৰি, মানে ঘৰ আছে বহুতকেইটা, কিন্তু আমাৰ দিন বেয়া আছিল, কালি থাকিব নোৱাৰিলোঁ। আকৌ আহিলোঁ সেইকাৰণে। তো
ব্লক আৰু কি আছে দেখাই আছোঁ তো ফাইনেলি টুংটাও ৰিজৰ্ট দিনত চাওক পিছত দেখাই আছোঁ চাওক কি ধুনীয়া এটা লোকেশ্যন আছে চাওক টুংটাও ৰিজৰ্ট চাওক প্ৰভু কেনে তো এইটো এটা ৰেষ্টুৰেণ্ট হয় এইটো ৰিচিপশ্যন এইটো এটা বুদ্ধদেৱৰ মূৰ্তি এইবিলাক হোমষ্টে এটা ৰুম 3টা 4টা 5টা ৰুম আছে টোটেল আৰু এইফালে আছে এইবিলাক ৰুম লক এইফালে আছে ৰুম এইফালে এটা মেইন বস্তুটো দেখা যায় ন যিটো ইয়াৰ চবতকৈ ভাল লাগে আৰু ইয়াৰ চবতকৈ ভাল লগা হৈছে চাওক এইটো নদী আৰু নদীৰ ওপৰত এনেকৈ বনাই দিছে চাওক এনেকৈ বনাই দিছে চাওক পুৰা ব্ৰিজ টাইপ ধুনীয়াকৈ বনাই দিছে আৰু ইয়াতে মাজত টেবুলো দিছে চাওক এনেকৈ মাজত টেবুল দি দিছে এনেকৈ খাব পাৰে তেনেকৈ পুৰা ইউনিক আইডিয়া এইখনে টুংটাও আৰু আপোনালোকে যদি কোনোবা আহিব বিচাৰে তো মানে বেচিকেলি জুন জুলাই মাহত আহিব ধুনীয়াকৈ ব'টিং কৰিব পাৰিব ৰাফটিং কৰিব পাৰিব ৰিভাৰ ৰাফটিং আৰু ইয়াতে ইউনিক আইডিয়া লাগিছে কি মাজত শিল আছে ডাঙৰ শিল শিলটো বঢ়িয়াকৈ কাটি দিছে সমান কৰি সমান কাটি সেই শিলটো পূৰা টেবুল টাইপ বনাইছে আৰু ছাইডত চকী 4খন দি দিছে তো পানীৰ মাজত ধুনীয়াকৈ লৈ খাব পাৰে তো ইয়াতে চাগে আৰু জুন জুলাই মাহত কৈছে আৰু জুন জুলাই মাহত বেছি ভাল লাগিব কাৰণ যিহেতু অলপ গৰম পৰিব ন চ' ইয়াতে আপোনাৰ ৰাতি থাকিব পাৰে ইয়াতে টুংটাও ৰিজৰ্ট বুলি আপোনাৰ ইনষ্টাগ্ৰামত চাৰ্চ কৰিলে বা চবতে পাই যাব ভিডিঅ'ত গুগল মেপতো পাব তাতে নাম্বাৰ হ'ব অলৰেডি বুকিং কৰিব কাৰণ আমি বুকিং কৰি নাহিলোঁ কাৰণে কালি থাকিব নাপালোঁ চ' হোমষ্টেত থাকিব লগা হ'ল সেইকাৰণে আহিলোঁ চ' আপোনালোকে যদি আহে আগতে কেইদিনমান আগতে বুকিং কৰি ল'ব বুকিং কৰি আহিব টুংটাও ৰিজৰ্ট অৰুণাচল আৰু আছে চাউখাম বুলি জেগা তাত ডিষ্ট্ৰিক্টৰ নাম চাই এতিয়া আমি কিবা এটা খাই লওঁ অনুপ আৰু মই খাই ইয়াৰ পৰা ওলাই দিওঁ কাৰণ দুলীয়াজান ইয়াৰ পৰা প্ৰায় 120+ কে আছে আৰু 50 কিলোমিটাৰ আহিলোঁ তাৰ পৰা প্ৰথমকুণ্ড এতিয়া যাব লাগে দুলীয়াজান আৰু গাইজ ইয়াতে আহিলে আপোনালোকে এইটো চুইমিং পুলৰো সুবিধা পাব এতিয়া বাৰু নাই বাৰু লেতেৰা হৈছে কাৰণ জুন জুলাই মাহ যেতিয়া পৰিব তেতিয়া চাফা হৈ যাব চ' এতিয়া টুংটাও ৰিজৰ্টক দিওঁ বাই বাই আৰু আমি যাওঁ দুলীয়াজান নে কি আৰু বহুত ভাগৰ লাগিছে তো গাইজ আজিৰ এই স্পেচিয়েল ভিডিঅ'টো ইমানতে সামৰণি কৰিলোঁ আৰু গাইজ কিবা যদি ভুল হৈছে প্লিজ ক্ষমা কৰি দিব আৰু যদি নতুনকৈ চেনেলটো চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট এটা কৰিবলৈ একদমেই নাপাৰিব তো বাই বাই লগ পাম অতি সোনকালে এটা নেক্সট ভিডিঅ' হ'লে বাই বাই